নমস্কাৰ আপোনালোকক আকৌ এবাৰ বৰ্ষাছ কিচেনলৈ স্বাগতম আজি মই আপোনালোকক দেখাম ওয়েষ্টাৰ মাছৰুম কেনেকৈ বনায় তো সেইখিনি বনোৱাৰ আগত মই আপোনালোকক এটো কেনেকৈ ক্লিন কৰে হেতু দেখাই লম ফাৰ্ষ্টে আপোনালোকে এইখিনি এনেকৈ এৰাই ল'ব এইখিনি এনেকৈ এৰুৱাই ল'লো তাৰ পিছত এইখিনি এনেকৈ সৰু সৰুকৈ হেৰি কৰিব লাগিব এইখিনি মই এনেকৈ এৰুৱাই ল'লো এনেকৈ এতিয়া মই এইখিনি অকণমান কুহুমীয়া গৰম পানীত দিম এইখিনি মই ভালদৰে ধুই ল'লো এয়া এতিয়া আমাক ওয়েষ্টাৰ মাছৰুম বনাবলৈ লাগিব এটা ডাঙৰ পিয়াজ মই দুটা ডাঙৰ পিয়াজ লৈছো সৰু সৰুকৈ চপ কৰি ল'ব তাৰ পিছত এয়া নহৰু আৰু আদা সৰু সৰুকৈ কাটি লৈছো শুকান জলকীয়া এয়া কেঁচা জলকীয়া আৰু এটো ক্যাপসিকাম আধা ফাল দিছো এটা নাগিয়া এয়া 1 চামুচ জিৰা গুৰি 1 চামুচ ধনিয়া গুৰি আৰু এইখিনি বিলাহী মই দুটা মিডিয়াম সাইজৰ পিচি লৈছো মিক্সিত আৰু এটো মিট মছলা আৰু এটো গৰম মছলা এতিয়া কেৰাহীত এয়া মিঠাতেল দিছো তেল গৰম হৈছে এতিয়া আমি ইয়াত শুকান জলকীয়া দুটা দিছো তাৰ পিছত আমি সৰু সৰুকৈ কাটি লোৱা পিয়াজখিনি আদি দিছো পিয়াজখিনি ব্ৰাউন নোহোৱালৈকে ভাজিব এয়া পিয়াজখিনি গোল্ডেন ব্ৰাউন হ'ল এতিয়া মই ইয়াত সৰু সৰুকৈ কাটি লোৱা জিঞ্জাৰ গাৰ্লিক খিনি দি দিছো তাৰ পিছত জলকীয়া তাৰ পিছত মই ইয়াত গ্ৰীন ক্যাপসিকাম খিনি দি দিছো এয়া ক্যাপসিকাম খিনি অলপ আধা সিজা নিচিনা হলে ইয়াত মই জিৰা গুৰি 1 চামুচ আৰু ধনিয়া গুৰি 1 চামুচ দিলো তাৰ পিছত আমি বিলাহী খিনি পিচি থৈছিলো এইখিনি দি দিম এতিয়া এইখিনি যেতিয়ালৈকে তেলটো এনেকা ফুটি নাহিব তেতিয়ালৈকে এইখিনি ভাজিব লাগিব লৰাই থাকিব এয়া দেখিছে তেলখিনি ফুটি আহিছে এয়া এতিয়া আমি ইয়াত মাছৰুমখিনি দি দিম ইয়াতে মই দিয়া ক্যাপসিকামটো অপচনেল হয় মোৰ তাত এভেইলেবল আছিল কাৰণে মই দিলো আপোনালোকৰ তাত নাথাকিলে নিদিলেও হ'ব এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম এইখিনি এনেকৈ লৰাই থাকিব এয়া এইখিনি মই 10-15 মিনিট মান ভাজিলো
মাংসখিনি অলমষ্ট হৈ গৈছে আপোনালোকে এনেকৈ খালে এনেকৈও খাব পাৰে কিন্তু মই অকণমান গ্ৰেভি কৰিম চ' মই ইয়াত অকণমান কুহুমীয়া গৰম পানী দি দিম এতিয়া এইখিনি 5 মিনিটমান উতলিবলৈ দিম এয়া এইখিনি হৈ গ'ল এতিয়া মই ইয়াত মিট মছলা অকণমান আৰু গৰম মছলা অকণমান দিম এয়া হৈ গ'ল মোৰ oyster মাছৰুম এইটো খাবলৈ ঠিক মাংসৰ দৰেই হয় মাংসৰ নিচিনাই লাগে খাবলৈ আপোনালোকে এনেকৈ বনাই চাবচোন যদি ভাল পায় তেতিয়া মোক কমেণ্ট কৰি জনাব আৰু মোৰ ৰেচিপিটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ